আজি আমি দেখিছোঁ বিগত এই মাহত 3বাৰকৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিছে। তেওঁলোকে মূল্য বৃদ্ধি হৈছে, তাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, তাৰ লগে লগে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰখনে অসমৰ ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক তেওঁলোকে নিৰ্বাচনৰ সময়ত কৈছিল আপকি বাৰ মোদী চৰকাৰ বহুত হোৱা মাধমাৰ, কিন্তু অসম চৰকাৰক আমি আৰু কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে অসমৰ জনতাক আৰু ভাৰতবৰ্ষৰ জনতাক মাধ মাৰিছে। তাৰ কাৰণে আজি এই ধৰণে আমি কেন্দ্ৰীয় মন্ত্ৰী, কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী